মই খনাজান চুবুৰীৰ এগৰাকী সুনাগৰিক হয়। যোৱাকালি আমাৰ ইয়াতে এখন সাধাৰণ সভা হৈ গ'ল। তাৰমানে পিছত আমি নাগাৰা দিলে ৰাইজৰ পৰা দিয়াৰ পিছত আমি গম পালো, আহিলো কিয় নাগাৰা কোবালে। আমাৰ এনেও তাৰমানে নামঘৰত নাম চাম হলেও নাগাৰা কোবাই, সেইকাৰণে আমি আহিলো। আহোঁতে গম পালো যে ইয়াত BPF-ৰ মিটিং হৈছে। গতিকে আমি গম পোৱা নাই BPF-ৰ এটা টুপি আৰু এখন মাফলা দিলে, সেইটোৱে তাৰমানে সিহঁতৰ হেৰি আৰু দিয়া বস্তু। কিন্তু আমি সেইটোতে সন্তুষ্ট নহয়। আমি তাৰমানে আজি বিজেপি চৰকাৰতে আমি সদস্য হয় আৰু আমি বিজেপি চৰকাৰতে যোগ দি থাকিম। আমি কোনোমতে BPF-ত আমি যোগদান নিদিওঁ। আজি 17 বছৰ BPF-এ কি কৰিলে? একোৱে দিয়া নাই। আমি আজি বিজেপি চৰকাৰৰ পৰা আমি বহুত পাইছো। আমি নাৰী সুৰক্ষা হৈ আছো। আমাৰ ল'ৰা ছোৱালী বহুত তাৰমানে ঘোচ নিদিয়াকে চাকৰিত সোমাইছে। বিভিন্ন ধৰণৰ সুবিধা আমি বিজেপি চৰকাৰৰ পৰা পাইছো। গতিকে আমি বিজেপি চৰকাৰতে জইন হৈ থাকিম। ইয়াত তাৰমানে আমাৰ খনাজান চুবুৰীত কোনো BPF, কোনো UPPF তাৰমানে এইবিলাক তাৰমানে বেলেগ আন দলে হেৰি নাপায় আৰু ভোট নাপায়। আমি এতিয়া সক্ৰিয় হৈ আছো বিজেপিৰ হেৰিতে আৰু ভোট পোৱাৰ আশাত আহি পেলাই এনেকুৱা কৰিছে। আজি ইমান দিনে কি কৰি আছিল? তেখেতসকলে এতিয়া ইলেকশ্যন আহিছে, ভোট লাগে, সেইটো কাৰণতে আহিছিল। গণেশ কছাৰী আহিছে, কালি আমি গম পালো। ইয়াত কিন্তু গণেশ কছাৰী কোনো ধৰণৰ অনুদান দিয়া নাই। আমি বিজেপি চৰকাৰৰ পৰা আমাৰ আই মাতৃসকলে অৰুণোদয় পালে, আমি বিনামূলীয়া চাউল পাই আছো। 1 টকা ঘোচ নিদিয়াকে আমাৰ ল'ৰা ছোৱালী শিক্ষক হৈছে, চাকৰি পাইছে, বহুত পাইছে আৰু বিজেপি চৰকাৰৰ দিনত আমি বহুত সুবিধা পাইছো। গতিকে আমি বিজেপি চৰকাৰৰে সমৰ্থক হয়। মানে আমি গমেই নাপাওঁ। কালি যেতিয়া নাগাৰা কোবালে তেতিয়াহে গম পাওঁ। আৰু সৰু সৰু আমাৰ ল'ৰা এটা আছিল, ল'ৰাটো মোক কৈছিলে সেইদিনা, মা কালি বোলে ইয়াত গণেশ কছাৰী আহিব, আইডেণ্টি বনাব দিছে, কি কৰিম? আমি BPF মানে নহয়, আমি আইডেণ্টি নবনাও। আমি কোনো ধৰণে BPF-ৰ আমি দলৰ মানুহ নহয়। আমি বিজেপি চৰকাৰৰ মানুহে হয়। গতিকে তাত কোনো যোগদান নকৰিবা। মই ল'ৰাটোকে কৈ দিছো। নাই, আমি BPF চৰকাৰ বা কংগ্ৰেছ চৰকাৰৰ ফলত আমি এইবিলাক একো পোৱাই নাই। চব তাৰমানে সিহঁতে মিছা কথা কৈ থাকে। অৰুণোদয় আঁচনি দিম, কিবা দিম কৈ আছিল। আমি তাৰমানে বেলেগ চৰকাৰৰ পৰা একো সুবিধাই পোৱা নাই। আমাৰ বিজেপি চৰকাৰৰ আমাৰ মাননীয় ডক্টৰ হিমন্ত অসম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তাৰমানে মুখেৰে যিটো শব্দ ক'ব সেইটো কৰিবই। হয়তো দুদিন দেৰি হ'ব। গতিকে তাৰমানে ইয়াত কোনো তাৰমানে বেলেগ দলে হেৰি নাপায় আৰু আমাৰ খনাজান চুবুৰীত। বা কিছুমান থাকিব পাৰে, কিন্তু আমি আৰু যিখিনি আমি ইয়াত উপস্থিত আছো সেইখিনি আমি বিজেপি দলৰে হয় আৰু শুক্লেশ্বৰ সমষ্টিৰ ৰণেন নাৰ্জাৰী দেৱক আমি তাৰমানে ধন্যবাদ জ্ঞাপন কৰিছো। তেখেতৰ সহানুভূতিতাত আমাৰ ইয়াত বহুতখিনি কামেই হৈছে, আৰু যিখিনি হোৱা নাই ইলেকশ্যনৰ আগত কৰি দিম বুলি তেখেতে কৈছে। আমি ইয়ালৈ অপেক্ষা কৰি আছো আৰু ধন্যবাদ। আমাৰ টেঙাজাৰ গাঁৱৰ খনাজান চুবুৰীত যোৱাকালি এখন BPF-ৰ মিটিং হৈছিল। আমি গম পোৱা নাছিলো, এনে BPF-ৰ মিটিং বুলি কৈছিল আৰু আমাৰ ৰাইজখিনি গোটেইখিনি গ'ল তাত। তাৰপিছত সিহঁতে আৰু কি কৰিছে, এই গণেশ কছাৰী আহিছে, আহি আমাক তাৰমানে গোটেইকেইজন মানুহকে তাৰমানে কি কৰিছে, এখন গামোচা দি সিহঁতৰ প্ৰতীকটো হেৰি কৰি দিছে আৰু সিহঁতে কি ভাবিছে আমি জইন কৰিলো বুলি। জইন কৰাৰ হেৰিটো এটা দেখুৱালে আৰু। কিন্তু আমি আজি কিমান বছৰ ধৰি আমি AGPৰ দিনৰ পৰা প্ৰথমতে AGP আছিলো, তাৰপিছত AGPৰ পৰা আমি BJPত আহিলো, BJPৰ পৰা এনেকৈ আছো আৰু আজি ইমান বছৰ এনেকেই আছো। কিন্তু আমি BPF-ত জইন কৰা বুলি ভবা নাছিলো যোৱাকালি। কিন্তু সিহঁতে BPF-ত জইন কৰা বুলি তাৰমানে প্ৰচাৰ কৰিছে আৰু। কিন্তু এইটো সত্য কথা নহয়। আৰু আমাৰ যিখিনি খনাজান ৰাইজ আজন্মৰ পৰাই তাৰমানে AGPতে আছে। তাৰপিছত আৰু BJPত গ'ল, AGPৰ পৰা BJPত গ'ল, দুজন একচেপ্ট হোৱাৰ কাৰণে, আৰু সেনেকেই থাকিব। তাৰমানে আমাৰ ইয়াত তাৰমানে BPF-এ ইয়াত ভোট নাপায়, AGPতে থাকিব বা BJPতে থাকিব। ছাৰ ৰণেন নাৰ্জাৰী দেৱ, ৰণেন নাৰ্জাৰী দেৱ, তেখেতক অশেষ ধন্যবাদ থাকিল মোক। আৰু তেখেত আগৰ পৰাই মোৰ চিনাকি আছিল। তেখেতে যথেষ্ট আমাৰ এইখিনি কৰিছে, আৰু যিখিনি হোৱা নাই সেইখিনিও ৰাস্তা ঘাট হ'ব বুলি কথা দিছে, আৰু হ'ব বুলি আশা কৰিছোঁ। আৰু যোৱা 17 বছৰ গণেশ কছাৰী এতিয়ালৈ একোৱে পোৱা নাই আমি। এইবাৰ তাৰমানে আমি নামঘৰত পালোঁ, দুটা অনুদানে পালোঁ, 2.5 লাখ আৰু 2 লাখ, 4.5 লাখ টকা আমি ঘৰত পাইছোঁ BJPৰ পৰা। তাৰপিছত আমাৰ এতিয়া বিনামূলীয়াকৈ চাউল দি আছে, তাৰপিছত অৰুণোদয় আঁচনি আছে, মোদীৰ পইচা আছে, এনেকৈ কিছুমানে পাইছে। গোটেইখিনি পোৱা নাই যদিও এতিয়া পাব বুলি আৰু কথা দিছে, সেইখিনিও হ'ব।
আৰু ৰাস্তাটো বেয়া আছিল, এতিয়া ভাল কৰিম বুলি কথা দিছে। হয়তো ইলেকশ্যনৰ আগে আগে সেইখিনি হ'ব। এইখিনিয়ে আৰু